বৰ্তমান সময়ত হোৱাটছএপ ব্যৱহাৰ নকৰা মানুহৰ সংখ্যা নাই বুলিয়ে ক'ব পাৰি। আপুনি চাব সৰুৰ পৰা ডাঙৰলৈ বুঢ়াৰ পৰা একেবাৰে বৃদ্ধ বয়সলৈকে সকলো মানুহে হোৱাটছএপ ব্যৱহাৰ কৰি আছে। তো এই হোৱাটছএপতে বহুতে কেতিয়াবা বহুত প্ৰব্লেমত পৰি যায়। ধৰি লওক আপোনাৰ মেছেজ বা হয়তো আপোনাৰ ফটো কোনোবা এটা ডিলিট কৰি দিছে, সেইটো আপোনাৰ পিছত লগা হ'ল, মানে আপুনি এইটো চাব বিচাৰে, হয়তো আপোনাৰ এইটো দৰকাৰ পৰিল, তো এইটো আপুনি ঘূৰাই নাপায়। চ' এইটো বহুত কিবাকিবি আপুনি হেকিঙৰ দ্বাৰা আপুনি ইউটিউবত ভিডিঅ' চাইছে যে কেনেকৈ ঘূৰাই পাব পাৰি, কেনেকৈ নাপায়। চ' এইখিনি আপুনি বহুত ভিডিঅ' চাইছে, চ' তাৰপিছত আপুনি কেতিয়াবা ঘূৰাই পাইছে, কেতিয়াবা পোৱা নাই। চ' সেই হিচাপত লৈ আপোনাৰ হোৱাটছএপে এটা নতুন ফিচাৰ এটা উলিয়াই আছে সিহঁতৰ নিজৰ ফালৰ পৰা। তো তেওঁলোকে প্ৰথমতে এই ফিচাৰটো বৰ্তমানতে আইফোন ব্যৱহাৰকাৰীসকলক দি দিব, তাৰপিছত আপোনাৰ এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলে পাব। তো এইটো এতিয়ালৈকে কমপ্লিট হোৱা নাই, এইটো এতিয়ালৈকে ফিচাৰটো মুকলি কৰি দিয়া নাই, এইটো আণ্ডাৰ ডেভেলপমেণ্টত আছে। তো এইটো অতি সোনকালে মুকলি কৰি দিব। তো এই ফিচাৰত আপুনি কি কেনেকৈ লাভ কৰিব, তো এই ভিডিঅ'টো আপোনালোকে যদি শেষলৈ চাই থাকে তেন্তে বুজি পাব। তো ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক কৰি দিয়ক, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু তাৰ কাষতে থকা ঘণ্টিডালো টিপি দিব। হোৱাটছএপৰ নতুন ফিচাৰত থাকিব আপোনাৰ যিমানে পুৰণি মেছেজ নহওক কিয় মিনিটতে লাভ কৰিব সকলো। অতি শীঘ্ৰে হোৱাটছএপৰ এই নতুন ফিচাৰ আৰম্ভ কৰিব ওলাইছে। অতি শীঘ্ৰে হোৱাটছএপৰ নতুন ফিচাৰ, এই ফিচাৰৰ জৰিয়তে আপুনি যিমানে পুৰণি মেছেজ নহওক কিয় তাৰিখ চাৰ্চ কৰিলে লাভ কৰিব আপোনাৰ ডিলিট হৈ যোৱা ফটো, মেছেজ, সকলো ধৰণৰ সুবিধা। হোৱাটছএপ ব্যৱহাৰকাৰীৰ বাবে অতি শীঘ্ৰে আৰম্ভ হ'ব এটা নতুন ফিচাৰ। বৰ্তমান সময়ত হোৱাটছএপ ব্যৱহাৰ নকৰা মানুহৰ সংখ্যা প্ৰায় নাই বুলিয়ে ক'ব পাৰি। কিন্তু মেমৰি ফ্ৰী কৰিবলৈ বহুতে হোৱাটছএপৰ পুৰণি মেছেজ ডিলিট কৰা দেখা যায়। কিন্তু কেতিয়াবা কিয় ডিলিট কৰিলোঁ বুলি বহুতকে হাবাথুৰি খোৱা দেখা যায়। কিন্তু এতিয়া এই সমস্যাৰ পৰা অতি শীঘ্ৰে মুক্ত হ'ব পাৰিব ব্যৱহাৰকাৰীসকল। হোৱাটছএপ ব্যৱহাৰকাৰীৰ বাবে অতি শীঘ্ৰে আৰম্ভ হ'ব এটা নতুন ফিচাৰ। যদি আপুনি কোনো ডিলিট কৰি দিয়া মেছেজ পুনৰ চাব বিচাৰে তেন্তে চাৰ্চ বাই ডেট জৰিয়তে লাভ কৰিব আপোনাৰ এই পুৰণি মেছেজ, আপোনাৰ পুৰণি ফটোবোৰ। ৱেবএটা ইনফৰ ৰিপৰ্ট অনুসৰি বৰ্তমান এই ফিচাৰ আণ্ডাৰ ডেভেলপমেণ্টত আছে। ইয়াৰ ওপৰত টেষ্টিং চলি আছে। প্ৰথমতে আইফোন ব্যৱহাৰকাৰীসকলে লাভ কৰিব এই সুবিধা। ইয়াৰ পিছতে এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলে উপলব্ধ হ'ব এই সুবিধা। আপোনাৰ এইখিনি আছিল আপোনাৰ হোৱাটছএপ ব্যৱহাৰকাৰীৰ কাৰণে আপোনাৰ নতুন ফিচাৰ, যিটো নেকি আণ্ডাৰ ডেভেলপমেণ্ট আছে, ডেভেলপ হৈ আছে। তো ইয়াৰ জৰিয়তে আপোনাৰ বহুত লাভালাভ হ'ব, আপোনাৰ সকলোকে লাভালাভ হ'ব, মোৰো হ'ব। তো বিশেষ নকওঁ, ভিডিঅ'টো বেছি লং হৈ যাব। তো আকৌ এবাৰ পুনৰ কৈছোঁ, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। থেংক ইউ।